হেল্ল' ফ্ৰেণ্ডছ, আশা ৰাখিছোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই। মই পুৰণা আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মই এটা হাঁচি গছৰ ওপৰত ভিডিঅ' কৰিম আৰু আপোনালোকলৈ প্ৰেৰণ কৰিম, আপোনালোকে ভিডিঅ'টো চাব। এতিয়া এইবোৰেই হ'ল আমাৰ হাঁচি গছ আৰু বাগানৰ চাৰিওকাষে আৰু মাজে মাজেও লগাই থোৱা আছে আৰু পুৰণা যিবিলাক ডাঙৰ হ'ল সেইবিলাক বিক্ৰী হ'ল। এতিয়া ধৰক 3 পেকেটমানৰ মূৰে পুলিবোৰ লগোৱা আছে, ডাঙৰ সৰু, আৰু কিমান ওখ হয় দেখিছেই নহয়। এইবিলাক আপোনালোকক দেখুৱাই আছোঁ মই। আৰু এই হাঁচি গছ ৰুবলৈ আপোনাৰ এইটো হ'ল হাঁচি গছৰ পাত। এইবিলাক এনেকুৱা যিসকলে বাৰু চিনি পায়েই, আমাৰ আপাৰ আচামৰ ফালে সকলোৱে চিনি পায়, আৰু যিসকলে নাপায় তেওঁলোকৰ কাৰণেহে বিশেষকৈ ভিডিঅ'টো। আৰু এই হাঁচি গছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত কোটি টকাৰ বজাৰ বুলি ক'ব লাগিব। আচলতে আমি ক্ষুদ্ৰ খেতিয়ক বুলিয়ে ক'ব লাগিব। আমি খেতিয়ক হ'লেও আৰু বেপাৰী আহে, আৰু আমাৰ গাঁৱলৈ যিবিলাক বেপাৰী আহে বেছিভাগ কিন্তু মুছলিম সম্প্ৰদায়ৰ, আৰু অসমীয়াও আছে আৰু আমাৰ ওচৰে পাঁজৰেও আছে। এনেকৈ কাৰোবাৰ ঘৰত গছ চাই পেলাই তেওঁলোকে হাঁচি গছ বিক্ৰী কৰিব নেকি সোধে, আৰু ইয়াৰ মূল্য যথেষ্ট। আৰু এই যে ফুটা এইবিলাক পোক দেখিছে, এই গছজোপাৰ ভিতৰত পোক আছে, আৰু ইয়াৰ বিষয়ে মই ইমান নাজানো, কিন্তু সৰুৰে পৰা এই ব্যৱসায়টোৰ লগত মোৰ বৰদেউতা জড়িত আছিল। বৰদেউতা যিহেতু এতিয়া নাই, সৰুৰে পৰা মই দেখিছিলোঁ। আৰু যিমান বেপাৰী আহে, আপোনাৰ এই হাঁচি গছজোপাক যিমান ডাঙৰ ওখ শকত সেইটোলৈ কথা নহয়। আচলতে এই ফুটাবোৰ যে দেখিছে আপোনালোকে, ইয়াত এবিধ পোকে বাস কৰে। পোকবিলাকে এনেকৈ বিন্ধা কৰি ফুটা কৰি পেলাই সোমাই যায়, আৰু যিমানেই গছজোপাত ফুটা কৰিব তাকেই বহুত তাতে মাল ধৰা বুলি কয়। আৰু ইয়াৰ বিষয়ে মই ইমান নাজানো। যিমানেই পোকে ফুটা কৰিব, মাল ধৰা বুলি কয়, সিমানেই সেই চাই পেলাইহে হাঁচি গছত বেপাৰীয়ে আপোনাৰ দাম দিয়ে। আৰু বেপাৰীয়ে যেতিয়া লৈ যায় হাঁচি গছ, তেতিয়া খুব বেছি প্ৰথমতে দাৰ দম কৰোঁতে কি কৰে, 4 ভাগৰ এভাগমানহে গৃহস্থক দাম দিয়ে, আৰু গৃহস্থই এটা দাম ধৰি ৰাখে, আৰু সেই হিচাপে দাম দৰ কৰি লৈ যায়। আচলতে যিহেতু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ দাম বেছি যদিও তাতে গৈ আমাৰ দিয়াৰ কোনো সুবিধা নাই। সেইবাবে ইয়াত দেখিছেনে, এই গছডালত চাওকচোন কেনেকৈ পোক আছে, আৰু এইটো পোকটো ইয়াতে আছেই, আৰু এইটো এবিধ তৰল পদাৰ্থ এনেকৈ নিগৰি থাকে যেতিয়া গোটেই ফুটা কৰি গৈ থাকে। এনেকৈয়ে এইবোৰ আমাৰ ঘৰৰ বাৰীত লগাই থোৱা আছে। আমাৰ বুলিয়ে নহয়, আমাৰ গাঁৱত যিমান মানুহৰ ঘৰ আছে সকলোৰে বাৰীত খালী পৰা জেগাত যিখিনি জেগাত খালী আছে, আৰু সেইখিনিত বেছিভাগেই হাঁচি গছেই ৰুই থৈছে। কাৰণ ইয়াৰ এজোপা গছৰ দাম আপোনাৰ 1 লাখৰ পৰা 2 লাখমান টকাই হয়গৈ। আৰু এতিয়া গাঁৱত যিহেতু বিক্ৰী কৰা মই দেখিছোঁ, যোৱাবাৰ মোৰ মায়েও বিক্ৰী কৰিছিল। 10জোপামান গছত 1 লাখ টকা দিছিল, আৰু মই তেতিয়া আছিলোঁ। আৰু বিশেষকৈ ইয়াতে লাভ হয় মধ্যভোগী যি বেপাৰীয়ে দেখুৱাই, আৰু বাকী য'ত দিয়েগৈ তাতেতো আৰু তেওঁলোকৰ লাভ আছে। এইবিলাক গছবিলাক এতিয়া সৰু, কিন্তু বহুত পোক আহিছে ইয়াতে। এয়া এনেকৈ গাঁঠিয়ে পোক গোটেই তলৰ পৰা ওপৰলৈকে। এইবিলাকে, আৰু মই ইমানখিনিয়ে জানো এই হাঁচি গছৰ বিষয়ে। আৰু এই হাঁচি গছ লগাবলৈ আপোনালোকে একো কষ্ট কৰিব নালাগে, আৰু মাটিটো অলপ ওখ হ'লেই হয়, যাতে পানীটো ৰৈ নাথাকে, আৰু পানীটো বৰষুণ দিলে পানী গুচি যায়। অলপ ভেটিটো ওখ হ'লেই হয়, আৰু আপুনি ৰুই থোৱাৰ পিছত আৰু ইয়াত প্ৰতিপালন বুলি তেনেকুৱা একো কৰিবই নালাগে। খুব কষ্টকৰ নহয়। আৰু এয়া দেখিছেনে, আমাৰ পিছফালে বাঁহ গছ আছে, আৰু পিছফালৰ বাৰীটো যিমান আছে খালী জেগা, এজোপা বহুত ডাঙৰ গছ মই দেখিছোঁ। এজোপাও হাঁচি গছেই হয়, এজোপা হয়তো 5 বছৰমান পুৰণি চাগৈ। গোটেই পোকে খুলি খাই থৈছে একেবাৰে। সেয়া, আৰু এইফালেও দেখুৱাইছোঁ, এজোপা দেখিছেনে, এজোপাও বেছিভাগেই এনেকৈ কৰি থৈছে, পোক সোমাই আছে। আৰু ইয়াতে এয়া তৰল পদাৰ্থবোৰ এনেকৈ নিগৰি আছে, আৰু ইয়াৰ পৰা বহুত কিবাকিবি বনায়, আৰু সুগন্ধি জাতীয় এইবিলাক কিবাকিবি বনায় বুলি জানো। মই ইমানো নাজানো, কিন্তু আচলতে আমি গছজোপা বিক্ৰীহে কৰোঁ। এইজোপা
পিছফালে বাঁহগছ আছে, কলগছ, কঁঠাল গছ, আপোনাৰ মানে বাৰীখনত যিমান যি গছ আছে তাৰ মাজে মাজে বেছিভাগ কিন্তু আপোনালোকে ইয়াতে আহিলে দেখিবলৈ পাব সাঁচি গছে। এইডাল চাওক গুৰিৰ পৰা একদম গুৰিতে কাটি নিয়ে আৰু ডাঙৰ ডাঙৰ ডালবিলাকো লৈ যায় বেপাৰীয়ে। আৰু ডালবিলাকতো থাকে কিছুমান পোক, একেবাৰে সৰু সৰু ডাল, সেইবোৰহে মানে পেলাই থৈ যায়। আৰু দেখিছেনে বহুত ওখ এডাল, বহুত পুৰণিও চাগৈ, কিমান পুৰণি মই নাজানো। এইবিলাক সৰু সৰু পুলি। আৰু আমাৰ গাঁৱত মানে প্ৰত্যেকৰ ঘৰতে আপোনাৰ এইবিলাক মানে পুলি লগাই। আৰু এতিয়া বৰ্তমান ফুল ফুলিছে আৰু সাঁচি গছত, এইবোৰ হ'ল সাঁচি গছৰ ফুল আহিছে এতিয়া এইবোৰ। আৰু ইয়াতে গুটি হ'ব, গুটিবোৰ পৰি পৰি সাঁচি গছৰ তলে তলে গোটেই হ'ব, পুলি হ'ব। এইবোৰ এনেকৈ পচাই থৈছে আৰু পলিথিনটো মেৰাই দিলেই হ'ল। আৰু পলিথিনটো এৰুৱাই গাঁত খান্দি পুতি দিলেই হ'ল মানে। সেয়ে আৰু বিশেষ কষ্টকৰ নহয়, আৰু ইয়াত বিশেষ কষ্ট কৰিব লগা নাই। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু ভিডিঅ'টো চাই যদিহে ভাল পালে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোত লাইক এটা কৰি দিব। লগতে যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেয়ে আৰু আজি আপোনালোকে ক'ৰবাত যদি পায় এনেও লগাই চাব পাৰে। আৰু এইটো পোকে খোৱা নোখোৱালৈ কথা নহয় আচলতে। পোক যদিও নালাগে, এই সাঁচি গছডাল কিন্তু বিক্ৰী হয়, কিবা কামত লাগে, বেপাৰীয়ে লৈ যায়, ইয়াতে মানে কোনো লোকচান নাই। ফ্ৰেণ্ডছ, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।